নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এজন বিশেষ মানুহৰ লগত চিনাকি কৰি দিছোঁ আৰু ময়ো নিজে তেওঁৰ বিষয়ে জানিবলৈ উৎসাহ হোৱাৰ কাৰণে মই তেখেতক মাতি আনিলোঁ ঘৰলৈ। আচলতে ইয়াত বহুত বৰষুণ দি আছে, আপোনালোকে বৰষুণৰ শব্দ চাগে শুনা পাইছেই। ঘৰৰ ফ্ৰণ্টত এখন চালি দি থোৱা আছিলে, তেখেতে তাতে আশ্ৰয় লৈছিলে। তাতে মই তেখেতক বহুত দেৰিৰ পৰা মানে চাই আছিলোঁ আৰু তেখেতক অৱশেষত মাতি আনিলোঁ আৰু তেওঁৰ লগত কথা পাতিম বুলি মই মনতে ভাবিলোঁ। আৰু কওকচোন খুৰা, আপুনি ক'ৰ পৰা আহিলে? মাজুলী চিনাতলীৰ পৰা। মাজুলী চিনাতলীৰ পৰা আহিছে তেখেতে। মানে আমাৰ ঘৰৰ পৰা মাজুলী চিনাতলী 60 কিলোমিটাৰমান হৈ যাব ন? বেছিহে হ'ব। গতিকে ইমান দূৰৰ পৰা এই বয়সত তেখেতে চাইকেল মাৰি, চাইকেলত এটা বোজা লৈ পেলাই, মই আপোনালোকক চাইকেলৰ বোজাটো দেখুৱাম বাৰু, কিন্তু বৰষুণ দি থকাৰ কাৰণে মই আপোনালোকক সেইটো দেখুৱাব পৰা নাই। গতিকে কওকচোন, আপুনি কিমান দিনৰ পৰা এইটো কাম কৰি আছে? এতিয়া 20 বছৰ ওপৰত। এইটো যিটো তেখেতে বিজনেছ কৰিছে বা যিটো ব্যৱসায় তেখেতে কৰিছে, ইমান কষ্ট কৰি পেলাই আপোনাৰ তেনেকৈ মানে পইচাটো লাভ হয় জানো? তেনেকৈ লাভ নাই, নহ'বা লাভ নহ'লেতো কৰি খাবই লাগিব, মাটি বাৰী নাই। জীৱনৰ তাৰণা, জীৱন যুদ্ধৰ তাৰণাত তেখেতে এনেকুৱা এটা পথ বাছি লৈছে। গতিকে আৰু মই আপোনাক সুধিব বিচাৰিছোঁ, আপুনি ৰাতিপুৱা কেইটা বজাত ওলাই আহিলে? ৰাতিপুৱা 6টামান বজাতে ওলাই আহিলোঁ। খোৱা বোৱাটো পিছে দিনৰ? ৰাতিপুৱা 6টা বজাতে ঘৰতে জলপান খাই আহিছোঁ আৰু দিনততো হোটেলত নাখাওঁৱেই। নাখাওঁ। এতিয়া গধূলিহে মুঠি খাম আৰু। হোটেলত কিয় নাখায় আপুনি? তাৰমানে আগৰ পৰাই মোক খোৱা নিয়ম নাই। গতিকে লঘোণে ভোকে তেনেকৈ আপোনাৰ গোটেই দিনটো কষ্ট কৰি পোহপাল দি আছে তেখেতে। মানে আপোনাৰ পৰিয়ালত কোন কোন আছে? পৰিয়ালত আৰু ল'ৰা পোৱালি এটা আছে আৰু মাইকী মানুহ আছে আৰু মই। তিনিজন। বাকী এতিয়া আপুনি আজি ঘূৰি যাবনে ক'ৰবাত থাকিব? আজি মাছখোৱাত থাকিবগৈ লাগিব। ইয়াৰ পৰা ঘূৰি যাব নোৱাৰিম, বতৰ বেয়া নহয়। বতৰো বেয়া আৰু ৰাস্তাও বহুত দূৰ। ৰাস্তাও দূৰ আৰু ৰাস্তাও বাৰু সিমান ভাল নহয়। তাৰপাছত মই আপোনাক সুধিম যে আপুনি ডেকা কালৰ পৰাই কৰি আছে চাগে? এইটো ডেকা কালৰ পৰাই কৰি আছোঁ। এতিয়া নহয়, আগৰ সৰুৰ পৰাই কৰিছোঁ বুলি ধৰা পেটৰ কাৰণে। আপুনি বস্তুবিলাক নিজে বনায়নে আপুনি বেলেগৰ পৰা কিনি আনে? এইটো বেলেগৰ পৰা কিনি আনে। এতিয়াতো বহুত কৰোণা ছিজন হৈ গৈছে বা আপোনাৰ বহুতো লকডাউন হ'ল। এইটো এই লকডাউন বা কৰোণাই আপোনাৰ কিবা ক্ষতি কৰিলে নেকি? ক্ষতি মানে মাজতে ক্ষতি হৈছিলেই। লকডাউনত এতিয়া আহিব নোৱাৰি, বন্ধ হৈ আছে আৰু সুধিম ক'ৰপৰা। হয়, আৰু মই তেখেতক সুধিম যে আপুনি লকডাউনৰ সেই পৰিস্থিতিত আপুনি যিহেতু আপোনাৰ ইনকামটো একেবাৰে নাছিলেই, একেবাৰে শেষেই হৈ গৈছে। আৰু মই সুধিছোঁ, বেয়া নাপাব, আপোনাৰতো জমা ধনো চাগে তেনেকৈ নাই? জমা ধন নাই, যেনে তেনে আৰু। কেনেকুৱা পৰিস্থিতি আৰু বা চৰকাৰৰ ঘৰৰ পৰা আপুনি কিবা সহায় তেনেকুৱা পাইছিলে নেকি? সহায় এতিয়া বৰ্তমান একোৱে পোৱা নাই। মানে লকডাউনত বহুতে মানে ধৰক টিভিত কয় যে বহুত কিবা কিবি কৰিলোঁ, আপুনি তেনেকুৱা কিবা সহায়? এতিয়া কৈছে যে বোলে কিবা যে এইবোৰ টোপোলা কিবা কিবি এটা দিয়ে। হয়, তেনেকৈ মিছা কথা ক'ব নাপায়। তাৰ টোপোলা দুটামান পাইছিলোঁ। বাকী এনেই আৰ্থিকভাৱে একো তেনেকুৱা পোৱা নাই? এনেকুৱা নাই পোৱা। আপুনিতো বহুত, এতিয়াতো আপুনি 20 বছৰ হ'ল, 20 বছৰ আপোনাৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাত আপুনি বহুত গাঁও ঘূৰিছোঁ। তো বহুত গাঁও, বহুত মানুহ লগ পাইছে আপুনি? ঢেৰ মানুহকো লগ পাইছোঁ। ঠিক আছে, সেই মানুহবিলাকৰ আপোনাৰ লগত আপোনাৰ মানে কেনেকুৱা অভিজ্ঞতা হৈছে? অভিজ্ঞতা মানে তেনেকুৱা যিখিনি মানুহক লগ পাইছোঁ, হয়, নিজৰ সমনীয়াৰ লগতে লগ পাইছোঁ। হয়, তাৰমানে মাতি নিয়ে, হয়, অকণমান চাহো খুৱাইগৈ। হয়, বা তিয়ালৈকে ঠাণ্ডা পানী এগিলাচে হৈ দিলে। আৰু কেতিয়াবা ৰাতি বিয়লি থাকিও যাওঁ। অচিনাকি মানুহৰ ঘৰতো থাকি পাইছে। গতিকে এটা কথা মনত আপোনালোকে হয়তো সৰুতে শুনিছিলে বা আমিও শুনিছিলোঁ, য'তে ৰাতি ত'তে কাটি। আপোনাৰ লগত সেইটো মানে বহুবাৰ হৈছে? বহুতবাৰ। এতিয়াই নহয়, আগৰ পৰাই চলি আছে এইটো। হয়, হয়। তাৰমানে ৰাতি য'ত হৈ ত'তে থাকি দিওঁ আৰু। উপায় নাই, তেখেতৰ ব্যৱসায়। কাৰণ যিমান দূৰ আজি হয়তো ইমান দূৰ গৈছে, আপুনি আৰু এনেই দূৰ কিমান দূৰলৈকে গৈ পাইছে? এইফালে জোনাইলৈকে পাইছোঁ। জোনাইলৈকে? গতিকে জোনাইলৈকে ইয়াৰ পৰা মোটামুটি 300 কিলোমিটাৰ বেছিহে হ'ব। গতিকে ইমান দূৰ চাইকেলত বোজা, চাইকেলত মই বোজাটো দেখুৱাম, কেতিয়াবা চাগে ইয়াতকৈ বেছিও থাকে আপোনাৰ বোজা, কেতিয়াবা ইয়াতকৈ ওখও থাকে। গতিকে এইখিনি আজি কমাই আনিছে। আজি আপুনি ক'ৰবাত দি থৈ আহিলোঁ চাগে? এতিয়া দিয়া ৰাইজো আজি কমাই আনিছোঁ, বতৰ দেখি পেলাই তেখেতে কমাই আনিছে। গতিকে ৰ'দ বৰষুণ কাটি কৰি মই সঁচা অৰ্থত ক'ব গ'লে
আমি সৰুতে কিতাপত পঢ়িছিলোঁ যে খেতিয়কসকলেই মানে ৰ'দ নলগা আৰু বৰষুণ নলগা মানুহ, কিন্তু তাৰ বাহিৰেও আমি এওঁলোককো চাব লাগিব যে এওঁলোকো আচলতে গাত ৰ'দ নপৰা আৰু বৰষুণ নপৰা মানুহৰ একাংশ, হয়নে? হয়। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি মানে অসম চৰকাৰক কিবা ক'ব বিচাৰিব নেকি? অসম চৰকাৰে ক'বলৈ বিচাৰিবলৈ এতিয়া সহায় অকণমান বিচাৰিছিলোঁ। তেওঁলোকে আমাৰ নিচিনা মানুহক সহায় দিবই জানো? সেইটো হয়, বহুত আঁচনি আহে চৰকাৰে বহুত দৰিদ্ৰ লোকৰ বাবে, কিন্তু সেইবিলাক আচলতে প্ৰকৃত জেগাত পায়গৈ জানো? নিশ্চয় নাপায়। কিছুমান আধা ৰাস্তাতে আচলতে হৰলুকি হয়, হয়নে? হয়, আধা ৰাস্তাতে নাইকিয়া হয়। এতিয়া পাব লাগে দুখীয়া শ্ৰেণীৰ মানুহে, পাইছেগৈ ধনীখিনি মানুহে। হয়, তাৰনো কি খেল চলে সেইটো নাজানো আৰু। জীৱন যুদ্ধত হাৰ মানিবলৈ নিবিচৰা এজন সৈনিক খন্তেকৰ বাবে আহি কৈ গ'ল জীৱন যুদ্ধৰ কিছু অভিজ্ঞতা। পুনৰ দায়িত্বৰ খাতিৰত চাইকেলৰ বলে নোৱাৰা ভাৰখন লৈ গুচি গ'ল নিজ বাটেৰে।